বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে গম পাইছে যে যোৱাকালি কিশোৰ দাসৰ মৃত্যু হৈছে। কিশোৰ দাস আমাৰ অসমৰ আগশাৰীৰ ভাল এজন অভিনেতা আছিল। কিশোৰ দাস চেন্নাই এপ'ল হস্পিটেলত চিকিৎসাধীন হৈ আছিলে। কিশোৰ দাসৰ ভিনেকে জনোৱা মতে কিশোৰ দাস মৃত্যুৰ সময়ত ক'ভিড পজিটিভ আছিলে। সেইবাবে কিশোৰ দাসক অসমত ঘূৰাই আনিব পৰা নহ'ল। আৰু কিশোৰ দাসৰ মৃতদেহ সৎকাৰ চেন্নাইতে কৰিবলগীয়া হ'ল। এইফালে কিশোৰ দাসৰ গাৰ্লফ্ৰেণ্ডে কথাটো শুনা পাই কান্দি কান্দি ৰ'ব নোৱাৰা হৈছে। এতিয়া কিশোৰ দাসৰ গাৰ্লফ্ৰেণ্ডে কি কৰিব সেয়াহে আচল কথা। কিশোৰ দাসৰ গাৰ্লফ্ৰেণ্ড এতিয়া বাৰু কেনেকৈ জীয়াই থাকিব? গোটেই অসমবাসীয়ে কিশোৰ দাসৰ মৃত্যুৰ কথা শুনি হতভম্ব হৈ পৰিছে। সঁচাকৈ কিশোৰ দাস এজন ভাল অভিনেতা আছিল। কিশোৰ দাস যে আমাৰ মাজত আৰু কেতিয়াও ঘূৰি নাহে, এয়া কথাটো একেবাৰে সত্য। সঁচাকৈ বন্ধু বান্ধৱীসকল, কিশোৰ দাসৰ মৃত্যুৰ কথা শুনি আমাৰ বহুতেই বেয়া লাগিছে। কিন্তু কি কৰিম, নিয়তিৰ এয়াই নিয়ম। আমিও এদিন এনেকেই যাব লাগিব আৰু সকলোৱে এনেকেই যাব লাগিব। কিন্তু গাৰ্লফ্ৰেণ্ডে বা কি ভাবিছে এতিয়া ক'ব নোৱাৰোঁ। সঁচাকৈ আমি যিমান দুখ পাইছোঁ, গাৰ্লফ্ৰেণ্ডেও তাতকৈ বেছি দুখ পাইছে। এতিয়া গাৰ্লফ্ৰেণ্ডৰ হয়তো টোপনি নহা হৈছে। হ'বই বাৰু, কি কৰিব আপুনি বা মই কি কৰিব পাৰোঁ? আমিতো একো কৰিব নোৱাৰোঁ। এয়া চব ভগৱানৰ ইচ্ছা। কিশোৰ দাসে মৃত্যুৰ আগমুহূৰ্তত কৈছিল, মোৰ জীয়াই থাকিবলৈ বহুত ইচ্ছা আছিল, কিন্তু মই আৰু বেছিদিন জীয়াই নাথাকোঁ। বন্ধু বান্ধৱীসকল, কিশোৰ দাসৰ শেষৰ ভিডিঅ'টো চালে আপোনাৰো চকু পানী ওলাই আহিব। কাৰণ ইমানেই দুখ লগাকৈ কৈছিল কিশোৰ দাসে যে তেওঁ আৰু বেছিদিন জীয়াই নাথাকে। সেয়ে আমি ভিডিঅ'টো চাব নোৱাৰোঁ, কিন্তু আপোনালোকে চাব পাৰে যদি চাওক। আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাই আগতে কৈছিলে যে কিশোৰ দাসৰ মৃত্যু হ'ব। সেই কথাটো আচলতে জুবিন দাই গমেই পাইছিল। কাৰণ কিশোৰ দাস জটিল ৰোগত আক্ৰান্ত হৈছিল আৰু এই ৰোগৰ পৰা ওলাই অহাটো খুব কঠিন আছিল। সেইবাবে জুবিন দাই চাগে আগতেই গম পাইছিল।